নমস্কাৰ আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ'ল ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সকলৰ নামৰ তালিকা যোৱা ৮ জুনত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন হয় 12 জুনত ভোট গণনা অনুষ্ঠিত হয় কাৰ্বি আংলং জিলাৰ ২৬টা পৰিষদীয় সমষ্টিত ২৬টা বিজেপি দলে দখল কৰিবলৈ সক্ষম হয় কাৰ্বি আংলং জিলাৰ ২৬টা পৰিষদীয় সমষ্টিত ২৬টা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ২০ জুনত অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত টাৰালাংছত নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে শপত গ্ৰহণ সমাৰোহৰ এমাহ পিছত আজি ২০ জুলাই তাৰিখে নিৰ্বাচিত পৰিষদসকলৰ মাজত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাগৃহত কাৰ্যবাহী সদস্যৰ নামসমূহ ঘোষণা কৰা হয় এই সমাৰোহত উপস্থিত থাকে কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু টিছো কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং বিধায়ক দৰসিং ৰংহাং অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন আৰু কাৰ্বি পৰিষদৰ সদস্যসকল ঘোষিত কাৰ্যবাহী সদস্যসকল ক্ৰমে অমৰ সিং টিছো মঙলছ সিং টিমুং মুকুট মহন্ত লুন সিং তেৰণ ডি উফিং মাছলাই ৰিতেশ ইংহি প্ৰভাত চন্দ্ৰ তাৰ ৰিচাদ টকবি সূৰ্য ৰংফাৰ কাংবুৰা কিলিং ৰীনা টেৰাংপি মধুৰাম লেকথে আৰু বিলি মোহন খাকলাৰে মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে নিৰ্বাচিত কাৰ্যবাহী সদস্যসকলক নিজ নিজ কাৰ্যালয়ত সম্বন্ধা জ্ঞাপন কৰে আৰু দুগৰাকী কাৰ্যবাহী সদস্য শীঘ্ৰে দিয়া হ'ব বুলি কয় ডক্টৰ তুলিৰাম ৰংহাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে কয় যে ৰাজ্যপালৰ অনুমোদন মৰ্মে ১৩ গৰাকী সদস্য কাৰ্যবাহী সদস্য পদৰ দায়িত্ব অৰ্পণ কৰা হয় কনসুলত 2022 to up to 27 লৈকে কাউন্সিলৰ কাৰণে আমি এক্সিকিউটিভ কমিটি এটা গভৰ্ণৰ এপ্ৰুভেল লৈ আনিলোঁ এজ পাৰ ৰুলছ 21 সেইমতে গভৰ্ণৰ এপ্ৰুভ কৰিলে এজ পাৰ কনষ্টিটিউশ্যন অফ কাৰ্বি ৰুলছ 19(1) আৰু ৰুলছ 21 সেইমতে লিষ্ট অহা হৈছে ইয়াত 14জন আমি দিব লাগিব ৰুলছমতে আমাৰ ইএমৰ ভেকেঞ্চি 14জন আছে কিন্তু বৰ্তমানলৈকে গভৰ্ণৰ এপ্ৰুভেল আমি পাইছোঁ 13জন পাইছোঁ 13জনৰ ভিতৰত মৰ সিং টিমুং আছে অমৰ সিং টিছো ডি এফিং মাছলাই সূৰ্য ৰংফা লুম সিং তেৰণ ৰিতিয়া সিংহি ৰিচাৰ্ড টকবি প্ৰভাত চন্দ্ৰ তাৰু কাংবুৰা কিলিং ৰীনা টেৰাংপি মধুৰাম লেকথে বিলি মোহন খাকলাৰী আৰু মুকুট মহন্ত 13জন আছে আৰু এজন বাকী আছে আৰু আমি দুটা বঢ়াম বুলি ভাবিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা ইচি ৰিজলিউশ্যন লৈ আমি গভৰ্ণমেণ্ট অফ আছামলৈ পঠাব লাগিব গভৰ্ণমেণ্ট অফ আছামৰ পঠোৱাৰ পিছত তেখেতসকলক কাউন্সিল অফ মিনিষ্টাৰ এজ পাৰ আৰ্টিকল 164 সেইমতে কাউন্সিল অফ মিনিষ্টাৰ যেতিয়া তেওঁলোকৰ ডিচিশ্যন হোৱাৰ পিছত গভৰ্ণৰ তাৰ পৰা এপ্ৰুভেল কাৰণে পঠাব লাগিব যেতিয়া গভৰ্ণৰ এছেন দিয়াৰ পিছত আমি দুজন আকৌ বঢ়াব পাৰিব টোটেল 16 হ'ব যদি 16 যদি আমি অনুমোদন পালে দুটা অনুমোদন পালে আৰু তিনিটা ভেকেণ্ট থাকে তিনিটা আমি সোনকালে এইটো পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বা লোকসভা নিৰ্বাচনৰ আগে আগে আমি পূৰণ কৰিবৰ কাৰণে আমি ফিল আপ কৰিব লাগিব চেষ্টা কৰিম তাৰ বাহিৰে যদি কিবা ক'বলগীয়া আছে নেকি আপোনাৰ দপ্তৰসমূহ কেতিয়া কালি আজিৰ ভিতৰতে গোটেইখিনি বিতৰণ কৰা হ'ব আজিৰ ভিতৰতে আজি বহাইছে তাৰপিছত আজি সোনকালে গোটেইখিনি ডিপাৰ্টমেণ্টবিলাক বিতৰণ কৰা হ'ব কিবা অসম অলিম্পিক সন্থা অসম চৰকাৰৰ সহযোগত অহা 22 জুলাইৰ পৰা 27 জুলাইলৈ গুৱাহাটীত অসম যুৱ অলিম্পিক 2022 অনুষ্ঠিত কৰিব যাতে অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰতিভা বিচাৰি উলিয়াব পাৰি
সেয়েহে এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অসম অলিম্পিক সংস্থাই প্ৰতিখন জিলা ক্ৰীড়া সংস্থাৰ সহযোগত প্ৰতিখন জিলাত অলিম্পিক ফ্লেম ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নুনিছা অসম যুৱ অলিম্পিক 2022 ফ্লেমৰ সৈতে গোৱালপাৰাৰ DN সিং ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছত গোৱালপাৰা ক্ৰীড়া সন্থাৰ সহযোগত এটা সামূহিক ৰেলী অনুষ্ঠিত হয়। গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কুমাৰ মুখ্য অতিথি আছিল। অনুষ্ঠানটোত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন দাস আৰু সাধাৰণ সম্পাদক ৰত্ন দাসৰ লগতে GDSৰ অন্যান্য বিষয়া, খেলুৱৈ, মিডিয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত আছিল। আমাৰ গোৱালপাৰা জিলাৰ পৰা আৰম্ভ কৰিছোঁ। গোৱালপাৰা জিলাৰ পৰা আমাৰ খেলুৱৈ যাব অলিম্পিক খেল খেলিবৰ কাৰণে। আপোনালোকলৈ অনুৰোধ থাকিল, টিভি হওক বা তালৈ গৈ হওক আপোনালোকে খেলসমূহ চাবলৈ যত্ন কৰিব। মই আমাৰ ইয়াত আহি সেৱক চক্ৰ আৰু আমাৰ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ডাঙৰীয়া নুনিছা ডাঙৰীয়া উপস্থিত হোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে আমি গোৱালপাৰাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।